তাৰোপৰি আপোনালোকৰ চেনেলৰ মাধ্যমৰ জৰিয়তে আমাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই মোৰ ব্যক্তিগত ফালৰ পৰা। আৰু মই বহুবাৰ এছেম্বলিত কৈ আহিছোঁ যে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ দক্ষ স্বাস্থ্য মন্ত্ৰী তেওঁ। আৰু এতিয়া দিনে ৰাতিয়ে তেওঁ ইমান কষ্ট কৰিছে যাতে আমি অসমবাসী ৰাইজ এই কোভিড-19ৰ পৰা পৰিত্ৰাণ পাওঁ যাতে। তাৰ কাৰণে তেওঁ যথেষ্ট কষ্ট কৰিছে আৰু তেওঁৰ কষ্টৰ ফলতে কিন্তু আমি ইমানখিনি আমি মানে ৰক্ষা কৰি আছোঁ বুলি মই ভাবোঁ। আৰু সতৰ্কতা যিটো ল'ব লাগে যথেষ্টখিনি লৈছে। ঠিক আছে, মই মাজতে আপোনাৰ ৰখাব বিচাৰিম যদি আপুনি বেয়া নাপায়। মই কৈছোঁ যিহেতু অসম এখন কৃষিপ্ৰধান দেশ আৰু কৃষিপ্ৰধান দেশ হিচাপে অসমত বৰ্তমান আপোনালোকে গম পাইছে ক'ভিডৰ কাৰণে বন্ধ কৰি দিয়া হৈছে। যিসকলে খাদ্য সামগ্ৰী উৎপাদন কৰি আছে, শাক পাচলি উৎপাদন কৰিছে, তেওঁলোকে বিক্ৰীৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে আৰু সেই শাক পাচলিবিলাক নষ্ট হৈছে বিশেষকৈ কোল্ড ষ্টৰেজ নথকাৰ কাৰণে। আৰু এই সম্পৰ্কত আমাৰ খাৰুপেটীয়াত এতিয়া বৃহৎ পৰিমাণৰ সামগ্ৰী ৰাখিব পৰা কোল্ড ষ্ট'ৰ ইতিমধ্যে হৈ গৈছে। আপুনি নিজে গম পাব আৰ্মি কেম্পৰ সন্মুখত, আৰু সেইটো কম দিনৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰা তাত আপুনি হৈ গৈছে, তাত ৰাখিব পৰা হৈ গৈছে আমাৰ যথেষ্ট পৰিমাণৰ তাত। আৰু মোৰ এইটো ইলেকশ্যন এজেণ্ডা আমাৰ অসমৰ ফালৰ পৰা আপোনাৰ এটা অনুৰোধ আছে, যিখিনি শাক পাচলি বৰ্তমান উৎপাদন হৈ আছে সেইখিনি চৰকাৰৰ ফালৰ পৰা নিশ্চয় তাৰমানে আপোনাৰ কথাটো হ'ল যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে। আকৌ এই কোভিড-19ৰ যিটো সংখ্যা বাঢ়ি গ'ল তাৰ কাৰণে অলপ সময় হয়তো ৰখাই দিছে। নিশ্চয় এই লকডাউনটো যেতিয়া আমি পালন কৰি শেষ হ'ম 14 তাৰিখলৈ, তেতিয়া দেখিব যদি আমাৰ যদি বাঢ়া নাই, আমাৰ সংখ্যাটো বাঢ়া নাই, তেতিয়া নিশ্চয় চৰকাৰে ইয়াৰ ব্যৱস্থা কৰিব। কিন্তু আমি কৃষি ক্ষেত্ৰত আমি কৃষকসকলৰ ডিজেলৰ কাৰণে কিন্তু সুবিধা প্ৰদান কৰিছোঁ। প্ৰতিটো তেল ডিপুত আমি ফোন কৰি দিছোঁ, তেওঁলোকে যোগান ধৰি আছে। আমাৰ জিলা প্ৰশাসনৰ পৰা যিখিনি কৰিব লাগে কৰি আছে। কিন্তু ৰাইজে এই লকডাউনটো আপোনালোকে খালি পালন কৰক, মই এইটো বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ। আৰু এটা কথা হৈছে কি, এতিয়া ধৰক যিমান পৰ্যাপ্ত আপোনালোকে সাহাৰ্য কৰি আছে যদিও তাৰ মাজতে কিছুমান লোক বিশেষকৈ বিধৱা মহিলা তেওঁলোকে পইচাটো পোৱা নাই আৰু পাইছে তেওঁলোকৰ পাছবুকত তাৰমানে একাংশই যদি পোৱা নাই তেওঁলোকৰ কোনোবা পঞ্চায়তৰ অফিচত তেওঁলোকৰ এণ্ট্ৰি হোৱা নাই। আৰু দৰিদ্ৰ শ্ৰেণীৰ যিসমূহ পঞ্চায়তৰ এণ্ট্ৰি চাউল কাৰ্ড, যিসকলৰ চাউল কাৰ্ড আছে তেওঁলোকে চাউল পালে, কাৰ্ড নাই যিসকলে 1000 টকাকৈ পাইছে। আৰু আমাৰ দৰং জিলাৰ প্ৰশাসনে দিছে, NGO দিছে, আমি দিছোঁ, আমি যিমানখিনি পাৰোঁ দিছোঁ। মই আপোনাক ৰখাব বিচাৰি আমি ৰেলৱে অসমৰ ফালৰ পৰা এটা আহ্বান জনাইছিলোঁ, যিসকলে চাউল পোৱা নাই আপুনি মোক ফেচবুকত লিখিছিলে, আপোনাক যোগান ধৰি আহিছোঁ। ঠিক তেনেকুৱাকৈ মই মংগলদৈ তেনেকুৱা মানে সক্ৰিয় ব্যক্তিসকলকো বিনম্ৰতাৰে অনুৰোধ কৰিম, যদি তেনেকুৱা কোনোবা আছে আপোনালোকে কণ্টেক্ট কৰক। কোনোবা নিৰ্দিষ্ট পৰিয়ালটোক আমি যদি লঘনে থকা বুলি গম পাইছে আমি যোগান ধৰিম, নতুবা আপুনি ধৰক, নতুবা কোনোবা সক্ৰিয় তেনেকুৱা ইচ্ছা প্ৰকাশ কৰা ব্যক্তিক আপোনালোকে লগ ধৰি তেওঁলোকক যাতে সেই পৰিত্ৰাণ পোৱায়। মই আপোনাক জনাব বিচাৰিছোঁ, যিহেতু মই আপোনাক কেইবাটাও কথা জনাইছিলোঁ, আপুনি তাৰে দুটা কথা সমাধান ইতিমধ্যে কৰিছিল। যিহেতু মই কৈছিলোঁ যে মংগলদৈ ভেকচিন হয় সেইটো নাই বুলি কৈছিল আৰু আপুনি ইতিমধ্যে উপলব্ধ কৰা বুলি কৈছে। আৰু মংগলদৈ যিটো পত্ৰৰ কথা কৈছিল এতিয়া আপুনি সদ্যহতে আমি এইবিলাক কথা আমি মংগলদৈত কিমান পদ হৈছে আপুনি দেখিছে। মংগলদৈত আপুনি আমাৰ চৰকাৰখনে 4 বছৰত বানপানীতে খেদাইছে, 2টা টাৰ্ম বানপানীতে 2 বছৰ গৈছে। কিমান তথাপি তাৰোপৰি কিমানখিনি ডেভেলপ মংগলদৈত এই 4 বছৰ হৈছে। হয়তো বহু 10 বছৰতো হোৱা নাই ইমান ডেভেলপ, 15 বছৰতো হোৱা নাই। আমি কিমানখিনি আমাৰ এইবিলাক এতিয়া বাৰু বৰ্তমান এইবিলাক এতিয়া আমাৰ খালি বাচিব লাগে, আমি ইয়াৰ পৰা পৰিত্ৰাণ পাব লাগে। মই আপোনালোকৰ চেনেলৰ মাধ্যমেৰে এটাই জনাম ৰাইজক, আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকক। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি আহ্বান জনাইছে লকডাউন, সেইটো আপোনালোকে পালন কৰক। 14 তাৰিখলৈ যদি বঢ়াই দিয়ে তেতিয়াও আপোনালোকে কৰিব, কাৰণ আমি পৰিত্ৰাণ পাব লাগিব। মানৱ জাতিটো এই বিশ্ব দৰবাৰত, পৃথিৱীৰ বুকুত আমি শান্তিৰে থাকিব লাগিব, সুস্বাস্থ্যৰে থাকিব লাগিব, পৰিয়ালটো থাকিব লাগিব। কাৰণ সকলোৰে সপোন থাকে, সেই সপোন অনাগত দিনত আমি জীয়াই থাকিলে বাস্তৱত থাকিব, সুস্থ থাকিলে আমি থাকিব। আমাৰ পূৰ্বপুৰুষসকলে যি আমাক দি থৈ গৈছিল পৰিষ্কাৰ পৰিচ্ছন্নতা, আজি আমি শ্মশানৰ পৰা আহি গা ধুব লাগে, আমাৰ ৰাস্তাতে গা ধুব লাগে, সেই নীতি নিয়ম আমি আকৌ পালন কৰিব লাগে। আমি লাহে লাহে আধুনিকতাৰ
পৃথিৱীত খোজ দিয়াৰ কাৰণে হয়তো এইবিলাক আমি হেৰাই পেলাইছিলোঁ বা আমি পাহৰি পেলাইছিলোঁ বা অভ্যাসবোৰ নোহোৱা হৈছিল। ঠিক আছে, বৰ্তমান সময়ত মই ভাবোঁ যে হস্পিটেলৰ পৰা আহি আমি গৰিয়াত ধুই গা পা ধুই কাপোৰ সলাইহে ঘৰৰ ভিতৰত সোমাইছিলোঁ আৰু এতিয়া আপোনালোকে সেই পৰিৱেশটো আকৌ আৰম্ভ হৈছে। সেইটো আপোনালোকে সকলোৱে কণ্টিনিউ যদি আমি কৰি যাব পাৰোঁ, মই ভাবোঁ এখন সুস্থ সমাজ আমি অনায়াসে গঢ় দিব পাৰোঁ। আমি ৰিয়েল নিউজ অসমৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ। আপুনি যথেষ্টখিনি কাম কৰিছে আৰু যথেষ্ট সক্ৰিয়তাৰে আপুনি কাম কৰিছে আমি দেখিছোঁ, কিন্তু তাৰপিছতো কিছু অংশ বাকী ৰৈ গৈছে। থাকিব পাৰে, স্বাভাৱিক কথা। আমাৰ প্ৰায় 2,25,000 ওপৰত ভোটাৰ, পৰিয়াল 40-50 পৰিয়াল আছে। মই আপোনালোকৰ চেনেলৰ মাধ্যমৰ জৰিয়তে অসমৰ বা দেশৰ যিসকল চিকিৎসক, যিসকল ধাত্ৰী, যিসকল পুলিচ বিষয়া বা যিসকল প্ৰশাসনিক বিষয়া, যিসকলে এই গোটেই COVID-19 সংগ্ৰামত অন্তৰ্ভুক্ত হৈ আছে, প্ৰতিগৰাকীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ হৃদয়ৰ গভীৰ কোণৰ পৰা।